দেবৰী আপোনাৰ আগমনে কৃতজ্ঞ কৰিলে বলিৰ চৰণ শত সহস্ৰ প্ৰণিপাত মোৰ কৰিব গ্ৰহণ আগমনৰ উদ্দেশ্য ব্যক্ত কৰে দৈত্যৰাজ বহুত দিন দেখা নাই তোমাক সেয়েহে ভাবিলো এবাৰ দৰ্শন কৰি যাওঁ পিছে কিবা হেতু দেখুৱা যে চিন্তান্বিত হ'ব হে দেৱৰ্ষি আজি মোৰ সকলো আছে কিন্তু আজি মোৰ শান্তি নাই অলপ ৰূপে গুণে বিভূষিত তুমি গিৰিশনন্দ তাতোকৈ লাগে তোমাক হে দেৱৰ্ষি শৈশৱৰে পৰা কৰি আহিছো মই নাৰায়ণ বন্দন কিন্তু এতিয়াও তুষ্ট হোৱা নাই প্ৰভু নাৰায়ণ মোৰ ভক্তি বিশ্বৰ দলিত বুলি দেৱৰ্ষি কেই কৰে ৰৎপাল নাৰায়ণক মই কেই কৰে পুষ্ট ভৱতেও মোৰ ভক্তি নারায়ণক লগ পোৱা ইমান সহজ নহয় কিন্তু শুনা ইয়াৰ আছে সহজ উপায় তোমাৰ উপৰিপূৰক হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ দৰে তুমি অত্যাচাৰ আৰম্ভ কৰা আৰু তেতিয়াই জগতৰ ঘৰে এই অত্যাচাৰৰ সহ্য কৰিব নোৱাৰিব আৰু সেইদিনাই তোমাক দিব দৰ্শন আৰু সেই উপায় দিবলৈকে মই আহিছিলো তোমাৰ সমিতে মই এতিয়া বিদায়কে মাতিলো তুমি মোর ভক্তি দুষ্ট হই সত্য অহিংসা প্রেমেৰে নোৱাৰিলো যেতিয়া বলাব তোমাৰ হৃদয় আজি মই বিশ্বনন্দন বলিয়ে দায়িত্ব নীতি গ্ৰহণ কৰি বিশ্ব জুৰি আতংকৰ কৰিম ঘোষণা সংকল্প
নমঃ হর গুরুর আশীর্বাদ লই নিষ্কতজ্ঞ তোমায়